মৰমৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে নিজক কিন্তু ভাল পাওঁ আৰু নিজৰ ৰূপচৰ্চা সকলোৱে কৰি ভাল পায়। ময়ো নিজক খুব ভাল পাওঁ আৰু নিজৰ ৰূপচৰ্চা কৰি ভাল পাওঁ। আৰু আজি মূৰত জেতুকা লগালোঁ। জেতুকাৰ লগত জবা ফুলৰ পাহি মিক্সাৰ গ্ৰাইণ্ডত পিহি মিক্স কৰিছিলোঁ। পেষ্টটো কেনেকৈ বনাইছিলোঁ আৰু সেয়া সম্পূৰ্ণ বিৱৰণ আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। আৰু যদি ভাল লাগে আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। মই মাজে মাজে জেতুকাৰ পাতহে ব্যৱহাৰ কৰিছিলোঁ, কিন্তু আজি জেতুকা পাতৰ লগত মই জবা ফুলৰ পাহি মিক্সাৰ গ্ৰাইণ্ডত পিহি আজিৰ পেষ্টটো বনাইছিলোঁ। আৰু কেনেকৈ বনাইছিলোঁ সম্পূৰ্ণ বিৱৰণ আজিৰ এই ভিডিঅ'টোত পাব। প্ৰথমতে মই কিছুমান জেতুকাৰ পাত সংগ্ৰহ কৰিলোঁ আৰু জেতুকাৰ পাতখিনি পৰিষ্কাৰ কৰি লৈছিলোঁ। ইয়াৰ পিছত কিছুমান জবা ফুলৰ পাহি পৰিষ্কাৰ কৰি ল'লোঁ। জেতুকাৰ পাত মিক্সাৰ গ্ৰাইণ্ডত আগত পিহি ল'ম। তাৰপিছত মই জবা ফুলৰ পাহিখিনি ইয়াতে এড কৰিছিলোঁ। এয়া চাওক, সম্পূৰ্ণ পেষ্টটো হৈ গ'ল। এতিয়া মূৰত লগাম। চুলিখিনি প্ৰথমতে চেম্পু কৰি চাফা কৰি লৈছিলোঁ। মূৰত লাহে লাহে লগাই আছোঁ। প্ৰথমতে আমি ধুনীয়াকৈ চেম্পুৰে নিজৰ চুলিখিনি পৰিষ্কাৰ কৰি ল'ব লাগে আৰু লাহে লাহে আমি এনেকৈ চুলিৰ গুৰিৰ পৰা লগাই যাবৰ কাৰণে চেষ্টা কৰিব লাগে। মই লাহে লাহে চুলিৰ গুৰিৰ পৰা লগাই গৈ আছোঁ। দেখা পাইছে সম্পূৰ্ণ মোৰ চুলিখিনিত লগোৱাৰ কাৰণে চেষ্টা কৰি আছোঁ মই। আৰু চুলি যিহেতু মেক্সিমাম চুলি পকিছে, সেইকাৰণে পকা চুলিখিনিক আগতে লগাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু লাহে লাহে এনেকৈ লগাব লাগে আৰু মেছেজ কৰি থাকিব লাগে, যাতে চুলিৰ গুৰিটো সম্পূৰ্ণভাৱে কভাৰ কৰে আৰু প্ৰতিটো চুলিৰ গুৰিয়ে যাতে এই পেষ্টটো পায়, তেতিয়া কিন্তু আপোনাৰ চুলিখিনি ফ্ৰেছ হৈ থাকে। এতিয়া সকলোৱে জেতুকাৰ পাত লগাই ভাল পায়, কিন্তু হয়তো জবা ফুলৰ পাহিটো হয়তো এই পেষ্টত কোনো হয়তো কিছুমান এড কৰে বা কিছুমান হয়তো এড নকৰিব পাৰে। মই আজিৰ এই পেষ্টটোত জবা ফুলৰ পাহিটো কিয় এড কৰিছিলোঁ, কথাটো হ'ল এনেকুৱা ধৰণৰ, জবা ফুল কিন্তু খুব পিছল হয় আৰু এইটো এটা ভাল মইশ্চাৰাইজাৰ ইয়াতে জবা ফুলৰ পাহিটোত থাকে। আৰু আমাৰ শুকান চুলিৰ বাবে কিন্তু জবা ফুলৰ পাহিটো খুব হেল্পফুল হয়। আৰু সেইকাৰণে আমি জেতুকাৰ পাতৰ পেষ্টৰ লগত জবা ফুলৰ পাহিৰ যিটো পেষ্ট, দুয়োটা পেষ্ট একেলগ কৰা হয় আৰু একেলগ কৰি সেইটোক আকৌ মিক্সাৰ গ্ৰাইণ্ডত অলপ সময় ৰখা হয়। আৰু তেতিয়া কি হয়, দুয়োটা কালাৰ এড হয়। আৰু জেতুকাৰ পাতৰ কামটো জেতুকা পাতে কৰিব আৰু জবা ফুলৰ পাহিৰ যিটো কাম সেইটো কিন্তু জবা ফুলৰ পাহিয়ে কামটো কৰি গৈ থাকিব। আৰু আমাৰ শুকান চুলিটো সদায় অলপ কি হৈ থাকিব, চফ্ট হৈ থাকিব। আপোনাৰ চুলিৰ যিটো ডিহাইড্ৰেট সেইটো কিন্তু কমি যাব। শুকান চুলিটো আপোনাৰ চফ্ট হ'ব, কোমল হ'ব আৰু গুৰিটো কিন্তু ষ্ট্ৰং হয়। আৰু মই মাজে মাজে এনেকৈ লগাই থাকোঁ। আৰু হয়তো আগত জেতুকাৰ পাতে লগাইছিলোঁ, কিন্তু আজি প্ৰথমবাৰৰ বাবে মই এনেধৰণৰ জবা ফুলৰ পাহি ইয়াতে এড কৰিছোঁ। ভাল লাগিলে আপোনালোকে লগাব পাৰিব। ধন্যবাদ। জয়